বাল্য বিবাহ বিৰোধী আইন নাজানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ লগত জড়িত এই মুহূৰ্তৰ কেইবাটাও অতি গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। বাল্য বিবাহ বিৰোধী আইনখন ভালকৈ পঢ়ক মুখ্যমন্ত্ৰীয়ে। বাল্য বিবাহ বিৰোধী আইনখনৰ অৱমাননা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। গৰজি উঠিল ইছলামিক মহাজনসভা। এটা সম্প্ৰদায়ক টাৰ্গেট কৰি অভিযান চলাইছে চৰকাৰে। কংগ্ৰেছৰ দিনত মন্ত্ৰী হৈ থাকোঁতে কিয় একো পদক্ষেপ নললে হিমন্ত বিশ্ব শৰ্মাই? 10-15 বছৰ পুৰণি গোচৰ এতিয়া পুনৰ বিচাৰ কৰাৰ কাৰণ কি? ল'ৰা ছোৱালীৰ সংসাৰ ধ্বংস কৰি একনায়কত্ববাদ চলাইছে মুখ্যমন্ত্ৰীয়ে। হাইলাকান্দিৰ টানটুৰ দৰবাৰ শ্বৰীফৰ বাৰ্ষিক উৰুচ মেলাত এই মন্তব্য ইছলামিক মহাজনসভাৰ সদস্যৰ। ওলাই লৈছে এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মা অকল হিন্দুৰে মুখ্যমন্ত্ৰী নেকি? নিজে ৰজা হৈ কিয় প্ৰজাৰ কথা নাভাবে হিমন্ত বিশ্ব শৰ্মাই? 2023 পূৰ্বে অবৈধ বিয়া পতাসকলক এৰি দিয়ক। এই অভিযানৰ বাবে কেইবাজনে চৰম সিদ্ধান্ত ল'বলগীয়া হৈছে। আতংকিত হৈছে বহু পৰিয়াল। বাল্য বিবাহক লৈ হাইলাকান্দিত মৌলানা ফয়েদ আহমেদৰ এই গুৰুত্বপূৰ্ণ মন্তব্য। হিন্দু মুছলমান সকলোৱে এই কাৰ্যৰ প্ৰতিবাদ কৰিছে আৰু হিন্দু মুছলমানে এই কাৰ্যৰ প্ৰতিবাদ কৰিছে বুলি তেওঁ মন্তব্য কৰিছে। এই মুহূৰ্তত দৰ্শকসকলৰ বাবে দিবলৈ লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ প্ৰায় 40 লাখ লোকৰ একাউণ্টলৈ চৰকাৰে দিলে ধন। ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টলৈ প্ৰেৰণ কৰিছে চৰকাৰে ধন। অৰুণোদয়, বিধৱা পেঞ্চন, দিব্যাংগ পেঞ্চনৰ হিতাধিকাৰীৰ একাউণ্টলৈ চৰকাৰে প্ৰেৰণ কৰিলে টকা। 39,39,627 গৰাকী হিতাধিকাৰীৰ একাউণ্টলৈ ধন প্ৰেৰণ কৰিছে চৰকাৰে। 290.82 কোটি টকা আদায় দিছে চৰকাৰে। য'ৰ লাখ লাখ একাউণ্টলৈ চৰকাৰে প্ৰেৰণ কৰিছে ধন। আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। মাত্ৰ 500 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। 500 টকাতে প্ৰদান কৰা হ'ব গেছ চিলিণ্ডাৰ আৰু লাখ লাখ দুখীয়া দৰিদ্ৰলৈ এই সুখবৰ ওলাই আহিছে। উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে 500 টকাত লাভ কৰিব LPG চিলিণ্ডাৰ আৰু ইয়াৰ দ্বাৰা উপকৃত হ'ব 76 লাখ পৰিয়াল। ৰাজস্থান চৰকাৰে নিম্ন মধ্যবিত্তক দিছে এই বৃহৎ সকাহ। বাজেট দাখিল কৰি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী অশোক গেহলটে আৰু 500 টকাত গেছ চিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কংগ্ৰেছে। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ এটা অতি ডাঙৰ খবৰ। প্ৰায় 7.5 প্ৰাবল্যৰ ভূমিকম্প হ'ব বুলি আগজাননীটো আহিব পাৰে ভয়ংকৰ ভূমিকম্প। বহু লোক মৃত্যুবৰণ কৰিছে আৰু আজি পৰ্যন্ত সন্ধান নাই 10,000তকৈও অধিক লোকৰ। ভূবিজ্ঞানী ফ্ৰেংকৰ হোগাৰ বিটছৰ ভৱিষ্যতবাণীৰ পিছতে এতিয়া আতংকৰ সৃষ্টি হৈছে সমগ্ৰ ভাৰততে। বাল্য বিবাহ সম্পন্ন কৰোৱাৰ গোচৰত আটক কৰিছে প্ৰথমজন কাজীক। এই মুহূৰ্তত দৰ্শকসকলক জনাই গৈছে গুৰুত্বপূৰ্ণ খবৰ। ফুল প্লেটত দেখুৱাই গৈছোঁ আপোনালোকক। কাজীসহ আন এজনক আটক কৰিছে আৰক্ষীয়ে। ৰূপহীহাটৰ পশ্চিম শিঙিমাৰীৰ পৰা আটক কৰে কাজী উকাল উদ্দিনক আৰু ৰাজ্যত বাল্য বিবাহ কৰোৱা প্ৰথমজন কাজীক আটক কৰা হৈছে। এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ বৃহৎ সকাহ দিবলৈ লৈছে আন এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ বৃহৎ সকাহ প্ৰদান কৰিছে চৰকাৰে। এতিয়াৰ পৰা চৰকাৰৰ টকাৰে দিব পাৰিব বিদ্যুতৰ বিল। প্ৰায় প্ৰতি মাহৰ 10 তাৰিখে আপোনাৰ একাউণ্টত সোমাব ধন। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এই সুবিধা লৈ আহিছে আৰু অৰুণোদয় হিতাধিকাৰীয়ে বিদ্যুৎ বিল দিবলৈ অতিৰিক্ত 250 টকা লাভ কৰিব। প্ৰতিমাহে সৰ্বমুঠ 1250 টকাকৈ লাভ কৰিব হিতাধিকাৰীয়ে। ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ এই বৃহৎ সকাহ।